সোঁৱৰণি বঁটা মানে প্ৰথম কথা হ'ল সত্ৰাম সমাৰ নামতে মই এইটো নামাংকন কৰিলোঁ কাৰণ তেখেতে প্ৰথম বকলিয়াত মানে শিক্ষা পোহৰ বিলাইছিলে স্বাধীনতাৰ আগতেই তাৰপিছতে কথা হ'ল এই বঁটাটো মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰদান কৰিলোঁ যে তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱটো গঢ়ি থওক কাৰণ প্ৰতিযোগিতাৰ মনোভাৱ গ্ৰহণ মানে যদি নহয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িব নোৱাৰে সেই উদ্দেশ্যে এই বঁটাটো মই প্ৰদান কৰিলোঁ। বঁটাৰ লগত কি কি দিলে আজি? এই বঁটাৰ লগত এখন মানপত্ৰ আৰু 5,000 টকাকৈ। সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টা নেকি? একক প্ৰচেষ্টা? মই নিজাববীয়া মোৰ পেঞ্চনৰ টকাৰ সৈতে মই এই বঁটা প্ৰদান কৰিছোঁ। কি ক'ব আজিৰ যুৱ প্ৰজন্মক? যুৱ প্ৰজন্মক মানে এইটোৱে ক'ব বিচাৰোঁ যে অকল শিক্ষাৰ অকল পঢ়িলেই নহয় অকল মাৰ্ক পোৱাতেই নিবিচাৰোঁ এতিয়া যিটো মানৱতাবোধ সেই মানৱতাবোধটো মানে প্ৰয়োজন হৈছিলে আৰু সামাজিক মানে যিটো সমাজৰ প্ৰতি দায়বদ্ধতা সেই দায়বদ্ধতাটোৰ কথা আজি প্ৰতিজন মানে ছাত্ৰ ছাত্ৰীয়ে যুৱ সমাজে অন্ততঃ চিন্তা কৰাটো উঠিছে। ছাৰ আপুনি ক'লে যে আপোনাৰ পেঞ্চনৰ ধৰণেৰে প্ৰদান কৰিছে, কিয় কৰিলে ছাৰ? কিয় কৰিলোঁ মানে কথা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ মই আজি আছোঁ কালিলৈ নাই এইটো ডাঙৰ কথা নহয় পেঞ্চনৰ পইচা গৈছে মই সেইটো চিন্তা কৰা নাই কিন্তু ওখানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাটো গঢ়ি থওক তেওঁলোকে যাতে পঢ়িব লাগে ভালকৈ আগবাঢ়ি যাব লাগে সেইটো কাৰণে মই এই বঁটাটো প্ৰদান কৰিছোঁ। কেইটা ছাবজেক্টত দিলে ছাৰ? 4টা বিষয় ইংৰাজী সমাজ অধ্যয়ন গণিত আৰু সাধাৰণ বিজ্ঞান। এই বঁটা প্ৰদান কৰি আপোনাৰ কেনেকুৱা মনৰ ভাৱ এটা বাক্যত কওকচোন। মোৰ মনত মানে যথেষ্ট মই আনন্দ লাভ কৰিছোঁ।